তো মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ মাজে উপস্থাপন কৰিছোঁ ধৰ ঝাৰু ধৰ ভাই নামৰ পাঠটিৰ সকলোখিনি প্ৰশ্ন উত্তৰ। তো প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাই বুলি মই আশা কৰিলোঁ। আৰু ভিডিঅ'টো যদি তোমালোকে ভাল পোৱা ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, এটা কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকে যদি আমাৰ চেনেল নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাষত থকা বেল আইকনটো অল কৰি দিবা, যাতে আমাৰ ভিডিঅ' সকলোখিনি নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাই থাকা। আৰু পাঠটি আৰম্ভণিতে তোমালোকক মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ এই পাঠটি ধৰ ঝাৰু ধৰ ভাই নামৰ পাঠটি সকলোখিনি প্ৰশ্ন উত্তৰ যুগুত কৰোঁতে আমাৰ বহুখিনি মিষ্টেক হৈছে। তো সেই মিষ্টেকখিনি তোমালোকে শুধৰাই লৈ মই আশা কৰিলোঁ। আৰু এটা ভিডিঅ'টো কোনো পলম নকৰাকৈ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। তো প্ৰথমতে প্ৰশ্নখিনি দিয়া আছে। 1 নম্বৰ ক, অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হয়? উত্তৰ, তেওঁক অসম কেশৰী বুলি আখ্যা দিয়া হয়। খ নম্বৰ দিয়া আছে, সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কৈছে? উত্তৰ, কত যুগৰ ভূষৰ পৰি সোণৰ চোতাল ঘৰ পোত খাই আছে বুলি কৈছে। তো এই প্ৰশ্নটো তোমালোকৰ অকণমান মিষ্টেক হৈছে, তোমালোকে মই কোৱাৰ ধৰণে তোমালোকে নোট ডাউন কৰি ল'বা, তেতিয়া তোমালোকৰ সুবিধা হ'ব। গ নম্বৰ দিয়া আছে, জাতিৰ জীৱন মনোহাৰ কৰিবলৈ কবিয়ে কি বেশেৰে যাদু ধৰিবলৈ কৈছে? উত্তৰ, বীৰ বেশেৰে যাদু ধৰিবলৈ কৈছে। ঘ নম্বৰ দিয়া আছে, কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলি কৈছে? উত্তৰ, কাজল ছাইবোৰে ভৰি পৰিল বুলি কৈছে। 2 নম্বৰ দিয়া আছে, হ'ল এবে তোৰ সময় হবৰ জাতিৰ জাৰুদাৰ যে ভাই। ইয়াত কবিয়ে কি কাৰণে জাতিৰ জাৰুদাৰ লোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে? উত্তৰ, বহু বছৰ ভাৰতবাসীয়ে ব্ৰিটিছৰ গোলামী কৰি ধাৰে ঋণে জীৱন দিও হীনে ঘীনে তেওঁলোকৰ চৰণত পূজা কৰি থাকিল। ভাৰতবাসীৰ মাজত হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘিনিৰ ভেমৰ কত কি যে মলি মামৰ পৰি সোণৰ চোতাল ঘৰ কত যুগৰ ভূষৰ পৰি পোত খালে মুখত কাজল ছাই পৰিল। এইবোৰ সাৰি পুচি আঁতৰাই ভাৰতবৰ্ষ তথা অসমক পৰিষ্কাৰ কৰিবলৈ জাতিৰ জাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে। নহ'লে চিৰকালেই ভাৰতবাসী তথা অসমবাসীয়ে গোলামী কৰি দুৰ্বিষহ জীৱন কটাব লাগিব। তো 3 নম্বৰ প্ৰশ্ন দি আছে, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ কৈছে? তো ইয়াৰ উত্তৰটো হ'ব কবিতাটিৰ ৰচনাৰ সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযোগ নাপায়। সেয়ে ভাৰতবাসীৰ সমাজত থকা হীনমন্য ভাৱ, হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘিনিৰ স্বাৰ্থভেমৰ মলিমামবোৰ আঁতৰাই বীৰ বেশেৰে পৰাধীনতাৰ শিকলি ছিঙি জাতিৰ জীৱন মনোহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ'ব বুলি কবিয়ে সকীয়াই দিছে। তোৰ 4 নম্বৰ ব্যাখ্যা কৰাত দিয়া আছে। ক দিয়া আছে, হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘিনিৰ স্বাৰ্থভেমৰ কত কি যে মলিমামৰ ভৰি জাতিৰ জীৱন যায়। উত্তৰ, উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অসম কেশৰী কবি অম্বিকাগিৰি ৰায়চৌধুৰী দেৱে ৰচিত ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ পৰা তুলি অনা হৈছে। সংগতি হ'ব, দেশপ্ৰেমিক কবিয়ে দেশক পৰাধীনতাৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ জনগণক বীৰ বেশেৰে আগবাঢ়ি আহিবলৈ উদান্ত কণ্ঠে আহ্বান কৰিবলৈ লৈ এনেদৰে কবিতা আফাকি উল্লেখ কৰিছে। তো ব্যাখ্যাটো হ'ব, বহু বছৰ ধৰি ব্ৰিটিছৰ গোলামী কৰি ভাৰতৰ জনগণক অজ্ঞান আন্ধাৰত ডুব গৈ থকাৰ কাৰণে পৰস্পৰৰ ভিতৰতে হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘিনিৰ স্বাৰ্থপৰতা ভেম অহংকাৰ আদি কদৰ্য মূলি স্বৰূপ আৱৰণে গোটেই জাতিটোকে নিঃস্ব কৰি ৰাখিছে, জাতিটোক ধ্বংসমুখলৈ ঠেলি দিছে। সেয়ে এইবোৰ আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ওলাই আহিবলৈ সকলোকে আহ্বান কৰিছে। খ নম্বৰটো হ'ব, ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল ছাই। উত্তৰ, উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লেখক অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে বিৰচিত ধৰ ঝাৰু ধৰ ভাই নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। পৰাধীনতাৰ কবলত পৰি হিংসা দেশৰ ভেদাভেদ আদি মলিমামৰে কদৰ্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাত আৰম্ভণিতে উল্লেখ কৰিছে। ইয়াৰ ব্যাখ্যাটো হ'ব, কবিয়ে অন্তৰেৰে উপলব্ধি কৰিছে ভাৰতবাসীয়ে পৰাধীনতাৰ কবলত পৰি অজ্ঞান আন্ধাৰৰ কাৰণে নিজৰ ভিতৰতে হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘিনিৰ স্বাৰ্থভেমৰ মলিমামৰে নিজেই ডুব গৈছে। দেশ জাতি ধ্বংস হৈ যাওঁ যাওঁ অৱস্থা। এই অৱস্থাত চাই থাকিও যেন জনগণৰ জ্ঞান অহা নাই, মুখত কাজল ছাই পৰা মানুহৰ দৰে নিবোকা হৈ চাই আছে। এই দেশ জাতি নিশেষ
হ'বলৈ ধৰা অৱস্থাত চাই থাকিবৰ আৰু সময় নাই। জাৰুৰে অপৰিষ্কাৰ ঠাই সাৰি মচি পৰিষ্কাৰ কৰাৰ দৰে বীৰ বেশেৰ সকলোৱে ওলাই আহি আমাৰ মাজত থকা হিংসাদেশ ভেদাভেদ ঘৃণাঘিনি মিছাভেম অহংকাৰবোৰ আঁতৰি কৰিবলৈ হ'ল বুলি সকলোকে কবি সকীয়াই দিছে। এতিয়া 5 নম্বৰটো হ'ব ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটি কবিয়ে ৰচনা কৰিছিল দেশ পৰাধীন হৈ থকাৰ সময়ত। তেওঁ স্বাধীনতাৰ কাৰণে আন্দোলন কৰি সশ্ৰম কাৰাদণ্ড খাটিবলগীয়া অৱস্থাত পৰাধীনতা কবলত থাকি দেশৰ মানুহৰ মনবোৰ সংকীৰ্ণ হৈ পৰাৰ লগতে পৰস্পৰৰ প্ৰতি হিংসা ভাৱ খয়লা খয়লি আদি কুলহ কালিমা মলিমামৰে মনবোৰ ভৰি পৰিছে। সাতাম পুৰুষৰ ঐক্য সংগতি মৰম চেনেহৰ এনাজৰীডাল ভাঙি ছিঙি গৈ আমাৰ আটাইৰে চোতাল ঘৰত কুকথা কুচিন্তা আৰু দুষ্কাৰ্যই ঠাই লৈছেহি। ইমান দিনে পৰাধীনতা কবলত থাকি দেশৰ মানুহে আনৰ গোলামী হৈ আনৰ চৰণত পূজা কৰি ধাৰে ঋণে আনৰ বাবে জীৱন ঢালোতেই গ'ল। এতিয়া আৰু তেনেকৈ থাকিলে নহ'ব। দেশ আৰু জাতিক উদ্ধাৰ কৰিবলৈ দেশক আনৰ হাতৰ পৰা মুক্তি কৰিবলৈ জাতীয় চেতনাৰে বীৰবেশ ধৰি সকলো আগবাঢ়িব লাগিব। জাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই চোতালৰ দৰে আমাৰ মাজত থকা মলিমামৰ স্বৰূপ ভেদাভেদ হিংসাদেশ সংকীৰ্ণতা আদিবোৰ আঁতৰাই সকলোৱে মনবোৰ পৰিষ্কাৰ কৰি এক সংহতিৰ দৰে দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত এক উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে আহ্বান জনাইছে। কিয়নো পৰাধীন জাতিয়ে কেতিয়াও উন্নত দেশ বা জাতিৰ লগত একে সমানে ফেৰ মাৰিব নোৱাৰে। কবিতাটিত কবিয়ে দেশপ্ৰেমৰ সুন্দৰ নিদৰ্শন ফুটি উঠিছে। 7 নম্বৰ দি আছে তলৰ জুৰীয়া শব্দবোৰ একোটাকৈ বাক্য ৰচনা কৰা। তো কত দি আছে হিনে ঘিনে। উত্তৰ হ'ব সমাজত হিনে ঘিনে জীয়াই থকাটো নিষ্ফল জীৱন। খ দি আছে ধাৰে ঋণে। জীৱনত ধাৰে ঋণে চলিলে কেতিয়াও উন্নতি কৰিব নোৱাৰে। গত দি আছে ঘৃণাঘিনি। মানুহৰ মাজত থকা ঘৃণাঘিনিয়ে অশান্তিৰ সৃষ্টি কৰে। ঘত দি আছে জাহি জাবৰ। জাহি জাবৰবোৰ সাৰি পুচি চোতালঘৰ পৰিষ্কাৰ কৰিব লাগে। উঙত দি আছে সাৰি পুচি। লেতেৰাবোৰ সাৰি পুচি থাকিলেহে ঠাই পৰিষ্কাৰ হৈ থাকে। প্ৰথম চত দি আছে মলিমামৰ। হিংসাদেশ ভেদাভেদ ঘৃণাঘিনি আদি সমাজৰ মলিমামৰ স্বৰূপ। 8 নম্বৰ দি আছে তলৰ শব্দবোৰ মূৰ্ধন্য নোহোৱাৰ কাৰণ। কত দি আছে সোণ। সোণ শব্দত স্বাভাৱিকতে মূৰ্ধন্য ন হয়। খত দি আছে ঘৃণা। ৰি আৰু শৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। গত দি আছে ঋণ। ৰি আৰু শৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। নত দিয়া আছে বিপৰীত শব্দ লিখা। কত দি আছে ঘৃণা। ঘৃণা হ'লে মৰম। খত দি আছে স্বাৰ্থ। স্বাৰ্থ হ'লে হ'ব নিস্বাৰ্থ আৰু উদাৰ। গত দি আছে জীৱন। তো জীৱন হ'লে মৃত্যু। ঘত দি আছে বীৰ। বীৰ হ'লে ভীৰু। তো আজিলৈ ইমানেই আছিলে বন্ধুসকল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালা। ইয়াত থকা মিষ্টেকখিনি শুধৰাই ল'ব বুলি মই আশাবাদী। তো তোমালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা আৰু আমাৰ চেনেল নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। কাষত থকা বেল আইকনটো অল কৰি দিবা যাতে এনেধৰণৰ এডুকেশ্যনৰ লগত জড়িত সকলোখিনি ভিডিঅ' ন'টিফিকেশ্যন পোনপ্ৰথমে তোমালোকে পাই থাকা। তো অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি মই ৰিণ্টু বৰাই তোমালোকৰ পৰা বিদায় মাগিছোঁ। জয় অসম।